হেল্ল' হাই নমস্কাৰ আসসালামু আলাইকুম গাইজ ৱেলকাম বেক টু আকৌ এটা নতুন মিনি ব্লগলৈ আজি মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এইদৰে যাত্ৰাৰ মাজভাগৰ পৰা যিহেতু মই প্ৰায়বোৰ মিনি ব্লগ ৰাস্তাৰ বা যাত্ৰাৰ মাজভাগৰ পৰা ষ্টাৰ্ট কৰোঁ এইদৰে মই আৰু মোৰ বন্ধুৱে এইদৰে গৈ আছোঁ আজি এটা আমাৰ লখিমপুৰৰ মষ্ট পপুলাৰ মষ্ট ফেমাছ এটা প্লেচ যোনটো আপোনালোকে নিশ্চয় গম পাইছেই অনুমান কৰিব পাৰিছে এইদৰে এই ৰাস্তাটোতে সোমাইছোঁ আৰু এইজনে মই আকৌ দেই হেলমেট পিন্ধি আছোঁ আপোনালোকে নিশ্চয় ধৰিব পৰা নাই এইদৰে হেলমেট ছেফটিক জিন্দাবাদ বুলি কৈ এইদৰে আমি পিন্ধি আহিলোঁ এইদৰে ফাইনেলি আহি বহুতো সোমাই অহাৰ পিছত এইদৰে আমি পালোহি আমাৰ লখিমপুৰৰ মষ্ট পপুলাৰ জেগাডোখৰ যোনডোখৰ আপোনালোকে নিশ্চয় কোনোবা নহয় কোনোবা প্লেটফৰ্মত দেখিছে এইদৰে মই আৰু মোৰ বন্ধু চাদিকৰ লগত আহি পালোহি এই জেগাডোখৰলৈ তেন্তে ব'লকচোন ভিতৰতনো কি আছে সবিশেষ চাই যাওঁ এইখন হৈছে মূল প্ৰৱেশদ্বাৰ ইমান ইউনিককৈ বনাইছে দেখিছেনে গেটখন একদম এখন চাইকেল ধুনীয়াকৈ মানে হেৰি কৰা হৈছে আৰু নামটো হৈছে এই জেগাডোখৰ গ্ৰামানুভূতি এইদৰে সোমাই আহি ভিতৰত এটা ধুনীয়া পৰিৱেশ মানে বেলেগ এটা ধুনীয়া পৰিৱেশ মনোমোহা পৰিৱেশ বুলি ক'ব লাগিব এইদৰে আৰু ইয়াত এটা আছে ধুনীয়া ট্ৰি হাউচ এই ট্ৰি হাউচটো আপোনালোকৰ ডিটেইলছ মই ধুনীয়াকৈ দেখাই যাম এটা এটাকৈ আপোনালোকে চাই যাওক যিসকলে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক এটা কৰি দিব দেই আৰু এইটো এতিয়া আপোনালোকক যোনটো দেখাবলৈ গৈছোঁ এইটো হৈছে টিকেট কাউণ্টাৰ আৰু দোকান বুলিও ক'ব পাৰে ইয়াত আপোনালোকে টিকেটো কাটিব পাৰে দোকানো কিবা কিবি লাগিলে ল'ব পাৰে এইদৰে আমি সোমাই আহিলোঁ আহি পেলাই আমি এইটো দেখিছে ধুনীয়াকৈ নাম দিছে ট্ৰি হাউচটোৰ হেতুলুকা ট্ৰি হাউচটো বাৰু আপোনালোকক মই ধুনীয়াকৈ ডিটেইলছত দেখাই যাম পিছে আমি ইয়াৰ চৌহদটো এবাৰ গোটেইটো এবাৰ চাই আহোঁ ব'লক কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে ট্ৰি হাউচটো মানে বেলেগ এটা আকৰ্ষণীয়কৈ হেৰি কৰিছে আৰু ইয়াৰ চৌহদ দেখিছে চাৰিওফালে গছ গছনি ফুল মানে বেলেগ এটা পৰিৱেশ এইফালে চাওক এটা ধুনীয়া মাজত পুখুৰী আছে আৰু পুখুৰীকেইটাৰ মাজতে এনেকুৱা এটা সৰু সৰু মানে কটেজ বনাইছে য'ত আপোনালোকৰ আৰু এইটো হৈছে মেইন আকৰ্ষণীয় আৰু এটা গ্ৰামানুভূতি এইটো আপোনালোকক মই ধুনীয়াকৈ দেখাম আপোনালোকে চাই যাওক যিহেতু মই ভিডিঅ'টো দুটা পাৰ্টত বনাইছোঁ আপোনালোকৰ সুবিধাৰ্থে সেইকাৰণে আপোনালোকে প্ৰথম পাৰ্টটো চাই ল'ব আৰু চাই পিনে আপোনালোকক মই ছেকেণ্ড পাৰ্টটো ধুনীয়াকৈ দেখাম তেন্তে ব'লকচোন আমি ইয়াত সোমাই আহিলোঁ এই এনেকুৱা সৰু সৰু ঘৰকেইটাত এনেকুৱা এখন জালনাৰ নিচিনা আছে য'ত আপোনালোকে বহি আপোনালোকে মানে মজা ল'ব পাৰে প্ৰকৃতিৰ মজাও ল'ব পাৰে আৰু ইয়াত বটিং চুটিঙো কৰিব পাৰে এইখন আকৌ হেংগিং এখন ব্ৰিজ টাইপৰ বনাইছে য'ত আপোনালোকে ইপাৰৰ পৰা সিপাৰলৈ এনেকৈ খোজকাঢ়ি মানে বেলেগ এটা মানে এডভেঞ্চাৰ চব ইয়াত ইনক্লুড কৰিছে বহুত ভাল লাগিছে সেইকাৰণে আৰু এইফালে এখন বাঁহৰ দলঙেৰে আমি আহি এইটো আপোনালোকক দেখাইছিলোঁ ঘৰটো যোনটো লিখা আছিলে ডাঙৰকৈ গ্ৰামানুভূতি সেইটো পালোহি সেইটো আপোনালোকে এইদৰে এনেকৈ ভিতৰলৈ সোমাই গৈছোঁ মানে বেলেগ এটা ইউনিক বস্তু মানে হেৰি কৰিছে চব মানে আগৰ দিনৰ চব বস্তু দেখাবলৈ ট্ৰাই কৰিছে পিছে আৰু দেখিছে ইমান ধুনীয়া একদম মানে একদম ঘোঁৰা গাড়ী চকাৰ পৰা গৰু গাড়ী চকাৰ পৰা চব আছে ভিতৰতনো কি আছে চাবৰ কাৰণে আপোনালোকে নেক্সটটোলৈ আপোনালোকে অলপ অপেক্ষা কৰক ধন্যবাদ